নমস্কাৰ সকলোৱে এটা আশা কৰি আছিলে যে আমি অৰুণোদয়ৰ 1250 টকাটো আমি কেতিয়া লাভ কৰিম কাৰণ ইতিমধ্যে চাওক যি 1250 টকাটো ইতিমধ্যে প্ৰদান কৰে সেইটো প্ৰত্যেক মাহৰ 10 তাৰিখে এই টকাটো প্ৰদান কৰে কিন্তু যোৱা মাহৰ পৰা 14 তাৰিখে প্ৰত্যেক 14 তাৰিখে সেই টকাটো প্ৰদান কৰি আছে আৰু এইবাৰো আপোনালোকৰ যি যোৱাকালি যি 14 তাৰিখ হৈছে এই যোৱাকালি আপোনালোকৰ একাউণ্টত সেই 1250 টকাটো আপোনালোকে লাভ কৰিছে কিন্তু ইয়াত এটা ডাঙৰ কোৱেশ্চন হৈছে যে টকা কোনে কোনে লাভ কৰিছে কাৰণ বহুত এনেকুৱা আহিছে যে মানুহ যে আমি অৰুণোদয়ৰ টকা পোৱা নাই তে আমি কি কৰিম সব ইয়াত এটা কথা উল্লেখ কৰা হৈছে যে ইতিমধ্যে চাওক যিসকল পুৰণা আছিল এই পুৰণাসকলকহে এই 1250 টকাটো ইতিমধ্যে প্ৰদান কৰিছে কিন্তু নতুনসকলে সেই টকাটো লাভ কৰা নাই এতিয়া আপোনালোকে সেই নতুনসকলে কেতিয়া এই অৰুণোদয়ৰ যি 1250 টকাটো দিব সেইটো আপোনালোকে কেতিয়া লাভ কৰিব কাৰণ এইটো সকলো এটা ডাঙৰ কোৱেশ্চন হৈ আছে বা যিসকল পুৰণাসকল আছিল এই পুৰণাসকলে যদি টকা লাভ কৰা নাই আপোনালোকে কি কৰিব কাৰণ চাওক ইয়াত এটা কথা আপোনালোকক কোৱা হৈছিল যে আগতে যদি আপোনালোকে নতুন হওক বা পুৰণা হওক সকলোৱে ফৰ্ম ফিল আপ আপোনালোকে কৰিবই লাগিব মাষ্ট বি যদি আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে তেতিয়াহ'লে আপোনালোকে সেই টকাটো পাব ইয়াৰ ভিতৰত চাওক যিসকল পুৰণা অৰুণোদয় 1 বা অৰুণোদয় 2 আপোনালোকে টকা লাভ কৰি আছিলে কিন্তু এতিয়া যদি টকা লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ ডকুমেণ্টছ হয়তো আপোনাৰ ছাবমিট হোৱা নাই যদি ডকুমেণ্টছ ছাবমিট হোৱা নাই তেতিয়াহ'লে আপোনালোকে অৰুণোদয় 3 এতিয়া যেটো টকা প্ৰদান কৰি আছে 1250 টকা এই টকাটো আপোনালোকে লাভ নকৰে যদি আপোনালোকে এই মাহতো যদি আপোনালোকে অৰুণোদয় টকা পোৱা নাই পুৰণাসকলে এইটো অনলি পুৰণাসকলৰ কথা কৈ আছো যদি পুৰণাসকলে এই মাহতো টকা লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে যোগাযোগ কৰক পঞ্চায়তত হওক বা আপোনালোকৰ ৱাৰ্ডৰ যিসকল ৱাৰ্ড কমিটি আছিল তাৰ প্ৰেচিডেণ্ট হওক সেক্ৰেটাৰী হওক যিসকলে ইতিমধ্যে অৰুণোদয়ৰ কাম কৰি আছিল তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ ডকুমেণ্টছখিনি ছাবমিট কৰক তেতিয়াহ'লে আপোনালোকে সেই পুৰণাসকলে টকা লাভ কৰিব কাৰণ পুৰণাসকলৰ কোনো এটা অৰুণোদয় কেনচেল কৰিব নোৱাৰে সকলোৱে সেই অৰুণোদয় পাবই যদি কিবা কাৰণে তেওঁলোকৰ চাকৰি হৈ গৈছে বা তেওঁৰ যদি ফৰ্মটো কিবা কাৰণে ৰিজেক্ট হৈছে তেতিয়াহ'লে বেলেগ কথা কিবা কাৰণে আপুনি যোগ্য হোৱাৰ পিছত যদি আপুনি অৰুণোদয় পোৱা নাই তেতিয়াহ'লে 100% আপোনালোকে সেইটো পাবই আপুনি জাষ্ট যোগাযোগ কৰক আৰু পঞ্চায়তত হওক বা আপোনালোকৰ যি সকলো অৰুণোদয়ৰ কাম কৰি আছিলে তেওঁলোকক আপোনালোকে জমা দিয়ক বা আপোনালোকে ডাইৰেক্ট ব্লকত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ সেই যদি অৰুণোদয় টকা পোৱা নাই এইটো 100% পাব আৰু যিসকল নতুনসকল আছে চাওক ইতিমধ্যে মুখ্যমন্ত্ৰী এটা কথা ঘোষণা কৰিছিলে প্ৰায় 40 লাখ মহিলাক অৰুণোদয় দিব ইয়াৰ ভিতৰত চাওক প্ৰায় 22 লাখ মহিলাই ইতিমধ্যে অৰুণোদয় পাই আছে বাকি আৰু 20 লাখ বা 18 লাখ ইতিমধ্যে নতুনকৈ আবেদন হৈছে এই নতুনকৈ যিসকলে আবেদন হৈছে সেইটো আপোনালোকৰ হয়তো আৰু 2 এমাহ সময় লাগিব কাৰণ এতিয়ালৈকে চাওক আপোনালোকৰ ডকুমেণ্টছখিনি যিখিনি আপোনালোকে ছাবমিট কৰিছে সেইখিনি এতিয়ালৈকে ব্লকত তাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে বা সেইখিনি ছাবমিটৰ কাম চলি আছে যেতিয়ালৈকে আপোনালোকৰ এই ভেৰিফিকেশ্যন বা ছাবমিট নহয় তেতিয়ালৈকে আপোনালোকে সেই নতুনসকলে এই টকা লাভ নকৰে কাৰণ ইতিমধ্যে জানে ইলেকশ্যন আহি আছে আপোনালোকে এই ইলেকশ্যনৰ আগত 100% আপোনালোকে সেই অৰুণোদয়ৰ বাকীখিনি টকা আপোনালোকে পাব যিসকলে এতিয়ালৈকে পোৱা নাই যদি আপোনালোকে নতুনকৈ আবেদন কৰিছিলে কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু এটা কথা উল্লেখ কৰিছিলে আপোনালোকে গাঁও সভাত যাব লাগিব গাঁও সভাত গৈ আপোনালোকে গাঁও সভাত থাকিব লাগিব তাৰপিছত তাত যদি আপোনালোকে আবেদন কৰা নাই নতুনকৈ আপোনালোকে আবেদনো কৰিব পাৰিব কাৰণ এই কামটো ইতিমধ্যে আপোনালোকে এই মাহৰ পৰা বা অহা মাহৰ পৰা সম্পূৰ্ণ কামটো এইটো ষ্টাৰ্ট হ'ব গতিকে যিসকলে আবেদন কৰা নাই আপোনালোকে গাঁও সভাত গৈ আবেদন কৰিব পাৰিব আৰু যিসকলে ইতিমধ্যে অৰুণোদয় 3.0 আবেদন কৰিছে তেওঁলোকৰ ভেৰিফিকেশ্যন বা তেওঁলোকৰ ডকুমেণ্টছখিনি ছাবমিট হৈ আছে ব্লকত যেতিয়ালৈকে এই ব্লকত সম্পূৰ্ণ কাম কমপ্লিট নহয় তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব গতিকে মই আজি অৰুণোদয়ৰ বিষয়ে সকলোকে এটাই ৰিকুৱেষ্ট কৰিম আপোনালোকে জাষ্ট অপেক্ষা কৰক যিসকল নতুন আছে নতুনসকলে 2-1 মাহ আপোনালোকে অপেক্ষা কৰিব লাগিব নেক্সট পৰ্যায়ত আপোনালোকে সেই অৰুণোদয়ৰ টকা আপোনালোকে লাভ কৰিব সেইটো 100% আৰু যিসকল পুৰণাসকলে টকা পোৱা নাই বা ৰিজেক্ট হৈছিলে তেওঁলোকৰ ৰিজেক্ট লিষ্টত নাম আহিছিলে আপোনালোকে সোনকালে যোগাযোগ কৰি পেলাই আপোনালোকৰ ডকুমেণ্টছখিনি ছাবমিট কৰক নেক্সট পৰ্যায়ত আপোনালোকে সেই অৰুণোদয়খিনি লাভ কৰি গৈ থাকিব গতিকে আপোনালোকে অৰুণোদয়ৰ বিষয়ে যদি আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব